আমাৰ কাৰ্বি আংলং উইমেন জাষ্টিছ ফৰাম আৰু ইউনাইটেড কাৰ্বি আংলং উইমেন এছ'চিয়েশ্যন দুটা সংগঠন মিলি কিনি আজি আমাৰ ইয়াত আমাৰ অফিচতে মানে প্ৰেছ মিট মাতা কাৰণটো এইটো হ'ল যে যোৱাবাৰ আগষ্ট 30 তাৰিখ মাহত ডেট 30 আগষ্ট মাহত যে একজন টিচাৰ আছিলে মনীষৰ কলিতা এইটো স্কুল টিচাৰ হয় লাংলকছো পিনখাট ৰংপি ভিলেজ RAM স্কুলৰ কিবা টিচাৰ হয় এইটো টিচাৰটো মানে হেৰাই গ'ল মানে এইটো মানে কি ক'ব এতিয়ালৈকে মানে মিছিং হৈ আছে তাৰপিছত এই তাৰিখ পৰা আজিলৈকেতো 1 মাহ হ'ব তাৰপাছত এই বিষয় কিলে আমাৰ অৰ্গেনাইজেশ্যন দুইটা সংগঠন মিলি আমাৰ অৰ্গেনাইজেশ্যন কিহৰ কাৰণে আজি ইয়াত প্ৰেছ মিট বহিবলগীয়া হৈ গ'ল কাৰণটো হ'ল এই মনীষৰ কলিতা যোনটো মিছিঙৰ কিবাটো মানে ল' এণ্ড অৰ্ডাৰ সিহঁতে ক'ত বিচাৰিছে নে নাই এইটো আমি নাজানো সিহঁতৰ ডিউটি হ'ল যিমান ৰিপৰ্ট যায় যিমান কেছ যায় ইহঁতৰ ডিউটি এইটো মিছিংটো আজিলৈকে পোৱা নাই সিহঁতৰ কি ধৰণ ধৰিছে নে নাই বিচাৰিছে নে নাই আমি গম নাপাওঁ হ'লে আমি একটা কথাহে ক'ম যে এই মনীষৰ কলিতা মিছিঙৰ বাবে দুইগৰাকী মানে হাজবেণ্ড এণ্ড ৱাইফ কানিয়া তকবি আৰু মৰিয়ম ৰংপিপি কানিয়া তকবি হ'ল মনীষৰ কলিতাৰ মানে একেলগে স্কুলত মানে পঢ়ায় আৰু টিচাৰ একেলগে স্কুলতে মানে সিহঁতে দুইজনো টিচাৰ কানিয়াটো লেংগুৱেজ টিচাৰ হয় তাৰপাছত মনীষৰটো তাত এইটো স্কুলৰ টিচাৰ হয় তাৰপাছত কানিয়াৰ ৱাইফ হ'ল এইটো RAM স্কুলত মানে কুক ৰান্ধনি মানে ল'ৰা ছোৱালীৰ কাৰণে ভাত ৰন্ধা যে এনেকুৱা কুক আৰু মিড ডে মিলৰ কুক তাৰপাছত সিহঁতৰ চব গাঁৱৰ মানুহ কাৰণে একজন মাতিব ষ্টেটমেণ্ট ল'ব পঠাই দিব এনেকুৱা কৰি মানে 2-3 বাৰ হৈ গ'ল তাৰপিছত লাষ্টলি 21 দিনা কানিয়া আৰু মৰিয়ম ৰংপিপি মতা মাইকীৰ কাৰণে মাতিছে কেছ হ'ল চামিলাংছোহে কেছটো দিছে দেই তাৰপাছত এটা য'ত ঘটনা হৈছে মাৰামাৰি হৈছে লগ আপ হৈছে এইটো দমকা থানাতেহে মানে তাতে থৈছে তাৰপিছত 21 দিনা দিনটো সিহঁতক মাতি কিনি দিনটো মানে ৱেইটিং চিটত বহাই দিছে এতিয়া নিচিনা 4 বাজি 5 বাজি সময়তে মানে সিহঁতক মাতিছে থানাৰ ভিতৰত মাতিছে সুধাসুধি হৈছে মাৰামাৰি হৈছে তাৰপাছত তাৰ হাজবেণ্ড কানিয়া তকবি কাৰণেতো মাৰি কিনি কাৰেণ্ট চক কিবা কৰি কিনি মানে লকআপত সোমাই দিলে তাৰ মিছেছ কাৰণেতো 22 দিনা মানে মাৰি কিনি মানে ঘৰত পঠাই দিছে কিহৰ কাৰণে মাৰিছে এইটোতো আমি গম পোৱা নাই আমি এতিয়া ক'বলগীয়া হয়তো এইটো মানে ঠিক আছে মৰিয়ম ৰংপিপি সি গাল্টি হ'ব পাৰে হ'লেও ল' এণ্ড অৰ্ডাৰ বিলাক এনেকা ট্ৰিট কৰে নেকি মাইকী মানুহ কাৰণে মাৰিছে এনেকা মাৰিছে আজি যদি ল' এণ্ড অৰ্ডাৰ ফেমিলি কাৰণে যদি কোনোবাই এনেকা মাৰিছে সিহঁতে চুপচাপ থাকিব নেকি এইটো কাৰণে আমি ক'ব বিচাৰিছোঁ ল' এণ্ড অৰ্ডাৰ কাৰণে এনেকা অন্যায় কৰিব নালাগে আমাৰ মহিলা কাৰণে তাত উইমেন পুলিচ থাকিব উইমেন পুলিচ কেইটা মাৰিব পালে সুধাসুধি হ'ব পাৰে আমাৰ ডিপু থানাৰো ক'ৰবাত থানাৰো সদায় উইমেন পুলিচ কেইটাহে মানে হাত লয় যদি মাইকী হ'লে নাৰী হ'লে উইমেন পুলিচ কেইটাহে ধৰে দমকা থানা কিলে ল'ৰা মানুহ তাক মাইকী কাৰণে ধৰিছে দমকা উচি কিলে মাইকীৰ ওপৰত সি হাত ল'ব লাগে ইটোও মদ খাই কিনি মাৰিছে আমি এনেকা দুখ পাইছোঁ মাৰি ডক্টৰ ট্ৰিটমেণ্ট ল'ব দিয়া নাই উপায় নাপায় লৈছে ইটোও মানে কেনেকা কি কৈছে ল' এণ্ড অৰ্ডাৰ কেইটা ডক্টৰ দেখালেও পুলিচ মাৰিছে বুলি ক'ব নালাগে ডক্টৰ কাৰণে প্ৰেছাৰ চুগাৰ কাৰণে ঘাঁ হৈছে বুলি ক'ব দিছে এইটো কথা হ'ল নেকি আমি ৰাইজেও যিমান কানুন আছে আমি জানো অকল আপোনাৰ ল' এণ্ড অৰ্ডাৰ কেইটা কানুন জানা এইটো নহয় আজিকালি চব শিক্ষিতৰ দিন হয় কোনে কি সময়ত কিবা কৰিবলগীয়া আমিও জানো কোনে অথৰিটিকে আপোনাৰ এইটো মাইকীৰ কাৰণে ইমান মাৰিব লাগে আৰু এনেকা সাসপেক্ট কৰিছে যে
তই মনীষৰ কলিতাৰ কাৰণে তয়ে ভাত চাত খুৱাই দিছে তয়ে মনীষৰ তোৰ মতা কাৰণে তবিয়ে মনীষৰ কলিতা মাইকীৰ কাৰণে এফিয়াৰ হৈছে কোন কৈছে এইটো আৰু কেনেকা জানিছে এইটো মনীষৰ কলিতাৰ কাৰণে আপোনাৰ ল এণ্ড অৰ্ডাৰ কেইটাহে কিডনেপ কৰিছে নেকি নহ'লে আমি ক'ব পাৰোঁ আমি ছাছপেক্ট কৰিব পাৰোঁ আপোনালোকৰ কাৰণে এই কথা নহয় ছাছপেক্টেড কৰাৰ পৰা ইমানটো মাইকীৰ কাৰণে মাৰিব নালাগে আৰু তাৰ হাজবেণ্ডৰ কাৰণেও ইমান অত্যাচাৰ কৰিব নালাগে আমি ৰাইজেতো ল এণ্ড অৰ্ডাৰ কাৰণে সদায় চাপ ল'ব বিচাৰিছে এতিয়া নিচিনা আপোনাৰ যদি এনেকা যদি হাৰাছমেণ্ট দিয়ে টৰ্চাৰ কৰে আমাক এনেকা শাস্তি দিলে আমি ভয় নাখায় নেকি পাছত ভৱিষ্যত আমি আপোনাৰ ওচৰত আহিবৰ কাৰণে আমি ভয় কৰিছোঁ আজিৰ পৰা যে আপোনালোকৰ ৰাইজৰ চাপ নাই আপোনালোকৰ আপোনাৰ অনলি ল এণ্ড অৰ্ডাৰ কাৰণেহে জানিছে পাব্লিক কাৰণে হেল্প কৰা মানুহ নহয় আপোনালোকে এনেকা যদি হয় আপোনালোকৰ ডিপাৰ্টমেণ্টটো আমাৰ পাব্লিক কাৰণে হেল্প কৰা হয় যি আমি দুখ পাই যি কিবা প্ৰব্লেম হয় আমি আপোনালোকৰ ডিপাৰ্টমেণ্ট ল এণ্ড অৰ্ডাৰ ওচৰতেহে আমি যাব লাগে এতিয়া যদি নিচিনা আমাৰ কাৰণে যদি এনেকা থ্ৰেট কৰে এনেকা হাৰাছমেণ্ট দিয়ে এনেকা মাৰে যদি আমি আহিবলগীয়া দিন কিবা বিপদ হ'লে আমি আহিব পাৰিব নেকি আপোনাৰ ল এণ্ড অৰ্ডাৰ ওচৰত আমি কেতিয়াও নোৱাৰে আৰু আপোনালোকৰ ফেমিলিৰ কাৰণে যদি এনেকা হয় আপোনালোকে চুপচাপ থাকিব নেকি নাথাকে এইটো কাৰণে ৰেছপেক্ট দ্য ৱমেন ৰেছপেক্ট কৰিব লাগে আৰু আপোনালোকক ধৰিব লাগে মাৰিবও পাৰে সঁচাকৈ সিহঁতৰ কিডনেপ কৰিছে নেকি এই কানিয়া আৰু এইটো মৰিয়ম কাহে নেতে নতা মাইকীহে কিডনেপ কৰিছে নেকি মনীষৰ কলিতাৰ কাৰণে ইহঁতেহে মাৰ্ডাৰ নেকি প্ৰুফ লৈ আনক আৰু কাৰ্বি আংলং ৰাইজৰ কওক আপোনালোকে প্ৰুফ দেখাই লওক যে কানিয়া টকবি আৰু মৰিয়ম ৰংপিপিহে মাৰ্ডাৰ কৰিছে মনীষৰ কলিতাৰ কাৰণে বুলি আপোনালোকে প্ৰুফ দিয়ক আপোনালোকে প্ৰুফ দিলে আমি মানি ল'ম আমি নিজে আপোনালোকৰ ছাইড ল'ম হ'লে আপোনালোকে প্ৰুফ দেখাব লাগে অকল কল ৰেকৰ্ড অকল কোনোবা কয় এইটো কানুন নহয় উইদাউট প্ৰুফ উইদাউট ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট আপোনালোকে ইমান চাৰ্জশ্বিট ল'ব নোৱাৰে এতিয়া আপোনালোকৰ কৰাটো কি ক'ব এনেকা চাৰ্জশ্বিট দিছে 3rd ডিগ্ৰী চাৰ্জশ্বিট এইটো 3rd ডিগ্ৰী হ'লে এইটোতো টেৰৰিষ্টবিলাক কাম কৰা একদম পুৰা মাৰ্ডাৰ 10-20টা মাৰ্ডাৰ কৰা নিচিনাহে এতিয়া আপোনালোকে কিবা কৰিছে ইমানটো অন্যায় কৰিব নালাগে এইটো কাৰণে আমি ডিমাণ্ড কৰিছোঁ মৰিয়ম ৰংপিপি জাষ্টিছ পাব লাগে আৰু জাষ্টিছ নাপালে আমিতো কিমান কি নেক্সট ষ্টেপটো আমি কিবা ডাঙৰকৈ যি কৰিব লাগে আমি জাষ্টিছ পাবৰ কাৰণে আমি কৰি যাম আৰু আমি ল এণ্ড অৰ্ডাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আমি যদি কিবা ভুল আপোনাৰ ডিপাৰ্টমেণ্ট কাৰণে যদি কয় আপোনালোকে যদি বেয়া পায় আমি সাজু আছে আপোনালোকে যি কিবা কৰিব কৰি লওক আমি জেনুইন কামত সঁচা কামত আৰু মহিলা অত্যাচাৰ ল'ৰা ছোৱালী অত্যাচাৰ লগতো আমি ষ্টেণ্ড কৰিম আমি ভয় নকৰোঁ আমি সঁচা জাষ্টিছ পাব লাগে এইটোহে বিচাৰিছোঁ এইটো কাৰণে কাৰ্বি আংলং ৰাইজত আমি DCSP হওক আৰু কাৰ্বি আংলং চিফ এক্সিকিউটিভ মেম্বাৰ ডক্টৰ তুলিৰাম ৰংহাং সব কাৰণে আমি এপিল কৰিছোঁ এই কেছত মানে ইনিচিয়েটিভ ল'বৰ কাৰণে এইটো ভালকৈ ইনভেষ্টিগেশ্যন পাব লাগে যাতে যে মনীষৰ কলিতাও মানে সোনকালে তাৰ জাষ্টিছ দিব লাগে কিডনেপ হওক মাৰ্ডাৰ হওক এই এক সপ্তাহ ভিতৰতে এইটো ৰিজাল্টটো পাব লাগে সোনকালে কানিয়া টকবি আৰু মৰিয়ম ৰংপিপিৰ কাৰণে ইহঁতক জাষ্টিছ দিব লাগে এইটোৱে বিচাৰিছোঁ আমি যোৱাকালিলৈকে আমি শুনাটো দমকা থানাত লকআপতে আছে বুলি শুনি পাইছোঁ তাৰপিছত এনেকুৱা কৈছে বোলে মাইকীৰ কাৰণে এই মাৰা সময়ত OC কিবা দমকা OC আৰু চামিলংছ OC সিহঁতে দুজন কথা পাতিছে বোলে এনেকুৱা মাৰিবি মাইকীৰ কাৰণে এই কাপোৰ চাপোৰ একদম মানে খুলি পেলাইহে মাৰিবি এনেকুৱা কৈছে এইটো কিহৰ কথা এইটো মাইকীৰ কাৰণে এনেকা কাপোৰ চাপোৰ উঠাই কিনি মাৰিব লাগে কোনে অধিকাৰ দিছে তাৰ কোন হয় তাৰ মাইকী নেকি তাৰ মতা নেকি সিহঁতে women police আছে তাত সিহঁতক ধৰিব লাগে আৰু কি প্ৰুফ আছে ইমান যদি কি প্ৰুফ আছে উইটনেছ আছে ইমান যদি মাৰিছে পিছলৈ নি কিনি উৰাই দিয়ে বুলিও কৈছে আমি চব ষ্টেটমেণ্ট ল'লোঁ পেচেণ্ট ওপৰত
মাইকীৰ ওপৰত মৰিয়মৰ ওপৰত আমি সব ষ্টেটমেণ্ট লৈ পেলাই আৰু যোৱাকালি আমি কি নিউজত দেখি পেলাই এই নিউজত দেখি পেলাইহে আমি আজি ভিজিট কৰিছোঁ ডিফু চিভিল হস্পিটেলত আমি ভিজিট কৰি পেলাই এইবোৰ কথা পাইছোঁ এইবোৰ কথা পাই কিনিহে আমি এটা কমপ্লেইন লেটাৰ আমি ডিচিত দিছোঁ কপি টু সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ আৰু কপি টু কাৰ্বি আংলং অট'নমাছ কাউন্সিল চিফ এক্সিকিউটিভ মেম্বাৰ ডক্টৰ তুলিৰাম ৰংহাং আমি তিনিটাৰ কাৰণে আমি আজি এই কমপ্লেইন লেটাৰটো আমি দিলোঁ যাতে যেন মৰিয়ম ৰংপি আৰু কানিয়া তকবি আৰু মনেশ্বৰ কলিতা ভালকৈ জাষ্টিছ পাই লওক